হয় মানে বৰ্তমান দেখিব পাইছো যেহেতু আমাৰ ঘৰৰ কিনাৰতে ছাত্ৰ নিবাস দুটা বিল্ডিং বনাই আছে। এতিয়া যেহেতু মই যোৱাকালি আহিছো, আহোঁতে দেখিছো যে ইয়াত আপোনাৰ 5 ইঞ্চি মৰা আছে। একচুৱেলিটো মই দেখা মতে 10 ইঞ্চি ৱাল হয়, জনামতে 10 ইঞ্চি হয়, কিন্তু ইয়াত আমি বৰ্তমান 5 ইঞ্চি দেখা পাইছো। যেহেতু আপোনাৰ ছাত্ৰ নিবাস বুলি ক'লেতো ইয়াত ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব, কাৰণ আমি এখন স্কুলতে পঢ়ি মেলি যোৱা, কাৰণ সকলো ল'ৰা ছোৱালী অভিভাৱকসকলে পঢ়াবলৈ পঠিয়াই ল'ৰা ছোৱালীখিনিক নিজৰ ছেফটিৰ কাৰণে। যদি ইয়াত 5 ইঞ্চি ৱাল মাৰে, হঠাৎ যদি কিবা এটা ভূমিকম্প আহে, কিবা এটা হয়, তেনেহ'লে ৰিস্ক কাৰ? চৰকাৰেতো ৰিস্ক নলয়, কথাটো কৈছো। সেইটো কাৰণে আমি গহপুৰ পুলিচ প্ৰশাসনক আমি উচ্চ তদন্তৰ কাৰণে আমি দাবী জনাইছো। হয় মানে বৰ্তমান দেখিব পাইছো যিহেতু আমাৰ ঘৰৰ কিনাৰতে ছাত্ৰ নিবাস দুটা বিল্ডিং বনাই আছে। এতিয়া যেহেতু মই যোৱাকালি আহিছো, আহোঁতে দেখিছো যে ইয়াত আপোনাৰ 5 ইঞ্চি মৰা আছে। একচুৱেলিটো মই দেখা মতে 10 ইঞ্চি ৱাল হয়, জনামতে 10 ইঞ্চি হয়, কিন্তু ইয়াত আমি বৰ্তমান 5 ইঞ্চি দেখা পাইছো। যিহেতু আপোনাৰ ছাত্ৰ নিবাস বুলি ক'লেতো ইয়াত ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব, কাৰণ আমি এখন স্কুলতে পঢ়ি মেলি যোৱা, কাৰণ সকলো ল'ৰা ছোৱালী অভিভাৱকসকলে পঢ়াবলৈ পঠিয়াই ল'ৰা ছোৱালীখিনিক নিজৰ ছেফটিৰ কাৰণে। যদি ইয়াত 5 ইঞ্চি ৱাল মাৰে, হঠাৎ যদি কিবা এটা ভূমিকম্প আহে, কিবা এটা হয়, তেনেহ'লে ৰিস্ক কাৰ? চৰকাৰেতো ৰিস্ক নলয়, কথাটো কৈছো। সেইটো কাৰণে আমি গহপুৰ পুলিচ প্ৰশাসনক আমি উচ্চ তদন্তৰ কাৰণে আমি দাবী জনাইছো। হয় মানে বৰ্তমান দেখিব পাইছো যিহেতু আমাৰ ঘৰৰ কিনাৰতে ছাত্ৰ নিবাস দুটা বিল্ডিং বনাই আছে। এতিয়া যেহেতু মই যোৱাকালি আহিছো, আহোঁতে দেখিছো যে ইয়াত আপোনাৰ 5 ইঞ্চি মৰা আছে। একচুৱেলিটো মই দেখা মতে 10 ইঞ্চি ৱাল হয়, জনামতে 10 ইঞ্চি হয়, কিন্তু ইয়াত আমি বৰ্তমান 5 ইঞ্চি দেখা পাইছো। যিহেতু আপোনাৰ ছাত্ৰ নিবাস বুলি ক'লেতো ইয়াত ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব, কাৰণ আমি এখন স্কুলতে পঢ়ি মেলি যোৱা, কাৰণ সকলো ল'ৰা ছোৱালী অভিভাৱকসকলে পঢ়াবলৈ পঠিয়াই ল'ৰা ছোৱালীখিনিক নিজৰ ছেফটিৰ কাৰণে। যদি ইয়াত 5 ইঞ্চি ৱাল মাৰে, হঠাৎ যদি কিবা এটা ভূমিকম্প আহে, কিবা এটা হয়, তেনেহ'লে ৰিস্ক কাৰ? চৰকাৰেতো ৰিস্ক নলয়, কথাটো কৈছো। সেইটো কাৰণে আমি গহপুৰ পুলিচ প্ৰশাসনক আমি উচ্চ তদন্তৰ কাৰণে আমি দাবী জনাইছো।